হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ প্ৰত্যেকৰ হাতত এটা এণ্ড্ৰইড মোবাইল আছে, য'ত এটা হোৱাটছআপ আছে। তোমালোকে এতিয়া বৰ্তমান নৰ্মেল হোৱাটছআপটো চলাই আছা, কিন্তু তোমালোকে জিবি হোৱাটছআপটো চলাব বিচাৰা, কিন্তু প্লে ষ্টৰত অৰিজিনেল হোৱাটছআপটো তোমালোকে বিচাৰি নোপোৱা। তাৰ বাবে তোমালোকে নৰ্মেল হোৱাটছআপটো চলাই আছা। এইটো দেখিছে এইটো জিবি হোৱাটছআপ। এনেকুৱা অৰিজিনেল হোৱাটছআপটো তোমালোকেও চাগে প্লে ষ্টৰত বহুতবাৰ বিচাৰিছা, কিন্তু পোৱা নাই। কিন্তু ইয়াত বহুতো তোমাৰ অপশ্যন আছে, দেখিছাই। এইটো এতিয়া তোমালোকক মই কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ ওপৰত এইটো ভিডিঅ' বনাইছোঁ। তোমালোকে ভালদৰে চাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে এনেকৈ জিবি হোৱাটছআপটো অতি সহজে ডাউনলোড কৰিব পাৰে। ইয়াৰ বাবে তোমালোকে যাব লাগিব গুগলত গৈ তোমালোকে চাৰ্চ কৰিব লাগিব জিবি হোৱাটছআপ লেটেষ্ট ভাৰ্চন। এইটো দেখিছা, এইটোত ডাউনলোড কৰিবা। এইটোত ক্লিক কৰাৰ লগে লগে এইটো প্ৰথম যোনটো অপশ্যন আহিছে এইটোত ক্লিক কৰিবা। ক্লিক কৰিবা, এনেকৈ এটা আহিব, তললৈ তললৈ গৈ থাকিবা। গৈ এইটো 2 নম্বৰ এইটো দেখিছা নহয়, এইটো ডাউনলোড জিবি হোৱাটছআপ APK, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অলপ টাইম ৰৈ দিবা। ৰোৱাৰ পিছত তোমাৰ আহিব, ৰ'বা, মোৰ নেট অ'কেটোত দবাই দিবা। এনেকৈ আহিব তোমালোকৰ মোবাইলত। অ'কেটোত দবোৱাৰ পিছত এয়া ডিটেইলছ আহিব, তলত ডিটেইলছত ক্লিক কৰিবা। এয়া দেখিছা জিবি হোৱাটছআপ ডাউনলোড হ'বলৈ আৰম্ভ কৰিলে, কিন্তু মোৰ অলৰেডি জিবি হোৱাটছআপটো আছেই। সেইবাবে মই তোমালোকক এইটো দেখিলা নহয়, এইটো মই কাটি দিছোঁ। তোমালোকৰ এনেকৈ ডাউনলোড হোৱাৰ পিছত কি কৰিব লাগিব মই কৈ আছোঁ। এইটো মই কাটি দিলোঁ। এইটো মোৰ কাৰণ এটা মই ডাউনলোড দি থৈছিলোঁ আগত। এইটো দেখিছা নহয়, এনেকৈ আহিব। এনেকৈ তোমালোকৰ সেইটো ডাউনলোড হোৱাৰ পিছত এই ডাউনলোড হোৱা এইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত অ'কেটোত দবাই দিবা। অ'কেটোত দবোৱাৰ পিছত এনেকৈ ইনষ্টলটোত দেখাব নহয়, ইনষ্টলটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ ইনষ্টলিং হ'ব। ইনষ্টলিং হ'বলৈ দিবা। ইনষ্টলিং হৈ আছে। ইনষ্টলিং হ'বলৈ দিয়া। তোমালোকেও এনেকৈ ইনষ্টলিং কৰি ল'বা। ভিডিঅ'টো চাই থাকিবা। এনেকৈ তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকে এনেকৈ অতি সহজে জিবি হোৱাটছআপটো ডাউনলোড কৰিব পাৰে। আৰু এই জিবি হোৱাটছআপটো ডাউনলোড কৰাৰ পিছত ইয়াৰ এটা প্ৰব্লেম আছে, সেই প্ৰব্লেমটো মই তোমালোকক ক'ম বাৰু। এতিয়া চোৱা, এতিয়া দেখিছা এপ্লিকেশ্যনছ ইনষ্টল হৈ গ'ল। এতিয়া তোমালোকে ডানটোত ক্লিক কৰিবা। অ'কে, ডান ক্লিক কৰি তোমাৰ ইয়াত চোৱা হোৱাটছআপটো এনেকৈ আহিব। এইটো হোৱাটছআপটো যেনেকৈ আহিব, নৰ্মেল হোৱাটছআপত যেনেকৈ আনা তেনেকৈ লৈ আহিব পাৰিবা। তাৰপিছত তুমি তাত তোমাৰ নম্বৰ দি অ'টিপিটো দি তোমাৰ হোৱাটছআপটো খুলি ল'ব পাৰিবা। আৰু মই এতিয়া এটা কথা কওঁ, জিবি হোৱাটছআপটোৰ চবেই আনে, কিন্তু ইয়াত এটা প্ৰব্লেম আছে। প্ৰব্লেমটো হ'ল জিবি হোৱাটছআপত তোমালোকৰ আপডেট আহে, আপডেটটো কোনেও দিব নোৱাৰে। তাৰ ওপৰত মই এতিয়া ভিডিঅ'টো কৈ দিম। এতিয়া এই ভিডিঅ'টোতে কৈ দিম তাৰ ওপৰত। সেইটো আপডেট দিব পাৰি। আপডেট কেনেকৈ দিবা মই কৈ দিছোঁ, শুনা। একে সহজ। তাৰ বাবে তুমি যাব লাগিব ক্ৰ'ম ব্ৰাউজাৰত যোৱাৰ পিছত ওপৰত যাব লাগিব থ্ৰী ডটত যোৱাৰ পিছত তুমি যাব লাগিব এই ডাউনলোড অপশ্যনটো দেখিছা নহয়, তাত যাবা। তাত যোৱাৰ পিছত তুমি এনেকৈ
তোমাৰ এইটো দেখিছা নহয় মই জিবি হোৱাটছআপটো যেনেকৈ এইটো আনিছিলোঁ ডাউনলোড কৰি এইটোত ক্লিক কৰিম ক্লিক কৰাৰ পিছত এইটোত অ'কেটোত ক্লিক কৰিবা এইটো ইনষ্টলটোত অথনি যেনেকৈ সেইটো লিংকটো অনাৰ পিছত ডাউনলোড কৰিছিলোঁ তেনেকৈ এইটো ডাউনলোড আকৌ এবাৰ কৰি দিলে তোমাৰ আপডেটটো হৈ যাব ইয়াত চাবা মোৰ হোৱাটছআপটো মই আনিছোঁ মোৰ একো আপডেট অহা নাই কাৰণ মই অলপ আগত এইটো দি থৈছোঁ এনেকৈ তুমি আকৌ এবাৰ ইনষ্টলিং কৰি দিবা অলপ আগত ভিডিঅ'ত দেখিছাই তেনেকৈ ইনষ্টলিং কৰিবা এইখনত তোমাৰ এনেকৈ এফালে অ'পেন আহিব এফালে ডান আহিব তুমি ডানটোত ক্লিক কৰি আকৌ হোৱাটছআপটোত যাবাগৈ এনেকৈ ডাউনলোড কৰি তোমাৰ হোৱাটছআপটো আপডেট হৈ যাব এনেকেই জিবি হোৱাটছআপটো সহজে আপডেট দিব পাৰি কিন্তু তোমালোকে নোৱাৰা মানে সেইটো তোমালোকে নোৱাৰা কাৰণ তোমালোকে চালেহে জানিবা এতিয়াৰ পৰা তুমি চালা যেতিয়া জানিবাই 100% গেৰেণ্টি আৰু যে জিবি হোৱাটছআপটো আপডেট হোৱা নাই মোক কমেণ্ট কৰি জনাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা এয়া চোৱা এনেকৈ আহিব অহাৰ পিছত এইটো অ'পেনটোত ক্লিক কৰি নিদিবা এই ডানটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তুমি জিবি হোৱাটছআপটোত চাবা এনেকৈ জিবি হোৱাটছআপটোত চাবা তোমাৰ কোনো আপডেটৰ অপশ্যন নাহে তোমাৰ জিবি হোৱাটছআপটো অতি ধুনীয়াকৈ আপডেট হৈ যাব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ ছ' মাছ